Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে সকলোৱে আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছো আজি মই এক বিশেষ অনুষ্ঠানলৈ যাব খুজিছো অনুষ্ঠানটি হৈছে মুকলি বিহু আপোনালোকে নিশ্চয় মুকলি বিহু প্ৰগ্ৰাম চাইছে আৰু খুব সুন্দৰ প্ৰগ্ৰাম হয় মুকলি বিহু বিলাক বিভিন্ন ধৰণৰ বিহু দল আহে আৰু সিহঁতৰ নাচ বিলাক চাই ভাল লাগে আপোনালোকক আজি সেই বিহু দল বিলাকৰ নাচ অলপ দেখুৱাবলৈ যত্ন কৰিম বৰ্তমান মই সাজু হৈ আছো সেই মুকলি বিহুলৈ যাবলৈ কাপোৰ কানি পিন্ধি বৰ্তমান হৈ গৈছে এতিয়া আমি যাব লাগে মুকলি বিহু অনুষ্ঠানলৈ সন্ধিয়া হৈ আহিছে লাহে লাহে মুকলি বিহু অনুষ্ঠানো আৰম্ভ হৈছে প্ৰায় গতিকে আমি বিহুলৈ যাম আৰু আপোনালোকক অলপ বিহু দলবিলাকৰ নাচ বিলাক দেখুৱাবলৈ গাইজ বলক অলপো পলম নকৰাকৈ আমি সেই বিহু প্ৰগ্ৰামটি উপভোগ কৰোঁ আপোনালোকে মোৰ সৈতে সেই বিহু প্ৰগ্ৰামটি চাব ভিডিঅ'টো শেষলৈকে চাই থাকিব ভাল পাব আৰু বিহু দলবিলাকে কেনেকৈ নাচে সেইবিলাকো আপোনালোকে চাব পাৰিব গতিকে ভিডিঅ'টো শেষলৈকে চাব সকলোবিলাক দেখা পাব ক'ৰ পৰা কোনটো দল আহিছে কেনেকুৱা দলবিলাকৰ নাচ সেইবিলাকো চাব পাৰিব গতিকে বলক অলপো পলম নকৰাকৈ ডাইৰেক্ট আমি বিহু প্ৰগ্ৰামটি চাওঁ
কথিত এষাৰ বাক্য আছে, বাৰী ঘাঁহে বুঢ়া গৰুৱে নিমিলে বুলি কয়। কিন্তু সেয়া দলটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মঞ্চৰ পৰা বিদায় দিছোঁ। এইবাৰ আমি বিচাৰক ছাৰসকলক অনুৰোধ জনাইছোঁ, অকণমান বেয়া নাপায় যদি আপোনালোকৰ